নমস্কাৰ, আজি মই আপোনালোকলৈ একেবাৰে নতুন ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে ঘৰত সহজতে চিৰাৰে বনাব পাৰিব। পাকঘৰত থকা বস্তুৰে আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব। এয়া দেখিছেনে? ল'ৰা ছোৱালীয়ে যদি চিৰা নাখায় এইদৰে বনাই দিব, সিহঁতে এয়া নিশ্চয় খাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই এয়া 4টা সমান জোখৰ বাতি লৈছোঁ। ইয়াতে অলপ ঘি লগাই লৈছোঁ। এইদৰে এইখিনি প্ৰথমতে আপোনালোকে আগতে কৰি ল'ব। এইদৰে ভালদৰে লগাই ল'ব। এইদৰে এয়া মই বাতিকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই এয়া বাতিকেইটা ছাইড কৰি থৈ দিম। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এয়া এচামুচ ঘি দি দিছোঁ। একেবাৰে আপোনালোকে নতুন এটা ৰেচিপি লৈ আহিছোঁ। ঘৰত একেবাৰে ধুনীয়াকৈ বনাব পাৰিব। ল'ৰা ছোৱালীয়ে যদি চিৰা নাখায় এইদৰে বনাই দিলে সিহঁতে নিশ্চয় খাব। এয়া ঘিখিনি অলপ গৰম কৰি লৈছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব। এতিয়া ইয়াতে মই এয়া এবাটি চিৰা দি দিছোঁ। যিকোনো চিৰাই দিব পাৰে। চিৰাখিনি মই অলপ ভাজি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই চিৰা বাতি ল' টু মিডিয়ামত 4 মিনিট সময় এইদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে? চিৰাখিনি ভালদৰে ভাজি ল'ব আপোনালোকে। এইদৰে ফুলি এবাটিৰ চিৰা দুবাটিৰ হৈ যাব। এতিয়া মই এইখিনি নমাই গেছ অফ কৰি নমাই ছাইড কৰি থৈ দিম। মই গেছত আকৌ এখন কেৰাহী দি দিছোঁ। এয়া মই বাতিটোৰে এবাটি গুড় দি দিছোঁ। আপোনালোকে গুড়ৰ ঠাইত চেনিও দিব পাৰে। ইয়াত মই 2-3 চামুচ জোখত পানী দি দিম। বেছি পানী নিদিব। বেছি পানী দিলে বহুত সময় উতলাই থাকিব লাগিব। এতিয়া গুড়খিনি মই গলাই ল'ম। এয়া গুড়খিনি উতলিব লৈছে। গুড়খিনি কিমানটো জোখত ৰখাব লাগে মই আপোনালোকক দেখাই দিম। এতিয়া মই গুড়খিনি এইদৰে উতলাই থাকি আপোনালোকে চাই ল'ব। এইদৰে অলপ লৈ লৈছোঁ। গৰমে হৈ আছে। এয়া দেখিছেনে? গৰমে গৰমে এইদৰে চেক কৰি চাব। এইদৰে এডাল তাঁৰ হ'ব লাগিব। এয়া দেখিছেনে? এইদৰে এডাল তাঁৰ হ'লে জানিব এইখিনি হৈ গৈছে বুলি। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। দি ভাজি থৈ দিয়া চিৰাখিনি এইদৰে মই দি দিছোঁ। ভালদৰে মিলাই ল'ব লাগিব। এয়া দেখিছিলে? এইদৰে মিলাই লৈছোঁ। এইদৰে চেনি নোখোৱাও খাব পাৰিব। আপোনালোকে যদি গুড় বেয়া পায় বা নাথাকে চেনিৰেও বনাব পাৰিব। এইদৰে চেনিখিনি উতলাই এইদৰে ল'ব। গুড় যিদৰে লৈছোঁ এডাল তাঁৰ কৰি সেইদৰে বনালেও হৈ যাব। এইখিনি মই ভালদৰে এয়া দেখিছেনে মিলাই লৈছোঁ। এয়া মোৰ চিৰাখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি এইখিনি গৰমে গৰমে মই দেখাই দিম আপোনালোকক। এয়া বাতিকেইটা যে ৰেডি কৰি থৈ দিছিলোঁ এই বাতিকেইটাত এইদৰে দি গৈছোঁ। মই গেছতে থৈ দিছোঁ কিন্তু গেছ অফ কৰি লৈছোঁ। এয়া দেখিছেনে? এইদৰে দি লৈছোঁ। সৰু বাতি ল'ব আপোনালোকে, বেছি ডাঙৰো ল'ব নালাগে। লৈ এইদৰে মই চামুচ এখন লৈছোঁ। চামুচখনত অলপ ঘি লগাই লৈছোঁ যাতে চিৰাখিনি চামুচখনত লাগি নধৰে। এইদৰে দি গৈছোঁ। এয়া দেখিছেনে? এইদৰে মই দি লৈছোঁ। এইদৰে দি মই বাতিটো ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে ছাইড কৰি থৈ দিম। প্ৰতিটো ষ্টেপ আপোনালোকে ভালদৰে চাই যাব। এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ।
এইদৰে লৈ ল'ব। এইদৰে চামুচখনেৰে এইদৰে মিলাই যাব। একেবাৰে সহজতে ধুনীয়া এই ৰেচিপিটো আপোনালোকে বনাব পাৰিব। ল'ৰা ছোৱালীয়ে চিৰা নাখালে এইদৰে দিলে সিহঁতে নিশ্চয় খাব। দেখিছেনে? এইখিনি দি এইদৰে মিলাই থাকোঁতে ঠাণ্ডা হৈ এইখিনি ডাইৰে হৈ যায়। দেখিছেনে? এইদৰে মই মিলাই লৈছোঁ। এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেই বাতিকেইটা ৰেডি কৰি এয়া মই গেছত কেৰাহী এখন দিছোঁ। ইয়াতে মই এয়া একাপ গাখীৰ দি দিছোঁ। এতিয়া ইয়াতে একাপৰ কম মই এয়া মিল্ক পাউডাৰ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে কনডেন্স মিল্কো দিব পাৰে 2-3 চামুচ জোখত। এতিয়া ভালদৰে মিলাই লওঁ। মিঠা যদি আপোনালোকে বেছি খায় তেতিয়া ইয়াত 2-3 চামুচ জোখত চেনি দি দিব। মই ইয়াত মিঠা নিদিওঁ আৰু ফ্লেভাৰৰ কাৰণে অলপ ইলাইচি গুড়ি দি দিছোঁ। এইখিনি ভালদৰে ডাঠ কৰি লওঁ। এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব পাৰে। এয়া গাখীৰখিনি আপোনালোকে ল' টু মিডিয়ামত এইদৰে উতলাই থাকিব। একেবাৰে হাই কৰি দিলেও তলত লাগি ধৰিব পাৰে আৰু এইদৰে লৰায়ে থাকিব, নহ'লে পটককৈ লাগি ধৰে। সেইকাৰণে এইদৰে লৰাই এয়া দেখিছেনে? ডাঠ হৈ গৈছে। এইদৰে ডাঠ হৈ যাব। এইখিনি আৰু ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হ'ব। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই লওঁ। টেষ্টি ৰেচিপি আপোনালোকে ঘৰত এইদৰে বনাব, বনাই ল'ৰা ছোৱালীক দিব, সিহঁতে নিশ্চয় খাব। এয়া মই প্ৰথমতে যে চিৰাৰ বাতিকেইটা ৰেডি কৰি থৈ দিছিলোঁ, ভালদৰে ঠাণ্ডা কৰি ল'ব। ঠাণ্ডা হ'লে এয়া দেখিছেনে? ধুনীয়াকৈ এৰ খায়। তাৰ একেবাৰে নতুন ৰেচিপি আপোনালোকে ধুনীয়াকৈ এইদৰে বনাব পাৰিব। এইদৰে এয়া দেখিছেনে? এইদৰে মই উলিয়াই ল'লোঁ। আপোনালোকে কম বেছি পৰিমাণেও বনাব পাৰে। মানুহ বেছি থাকিলে আপোনালোকে অলপ বেছি বনাব। এতিয়া মই গাখীৰখিনি যে ৰেডি কৰি থৈ দিছিলোঁ, এতিয়া গাখীৰখিনি এইদৰে দি যাম। এইদৰে মাজতে দি দিম। টেষ্টি ৰেচিপি আপোনালোকে এইদৰে বনাই চাব। এইদৰে মই গাখীৰখিনিও দি ল'লোঁ। এতিয়া মই ড্ৰাই ফ্ৰুটছ লৈছোঁ। আপোনালোকৰ ওচৰত যি থাকে তাকে দিব পাৰিব। ল'ৰা ছোৱালীয়ে যি খাই ভাল পায়, ঘৰত যি থাকে সেয়াই দিব। এইদৰে মই অলপ দি গৈছোঁ। এইদৰে মই ড্ৰাই ফ্ৰুটছখিনিও দি দিলোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। একেবাৰে আপোনালোকে সহজতে এইদৰে বনাব পাৰিব। এয়া দেখিছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ যোৱাৰ বাবে।